Good morning everyone. স্বাগতম জনাইছো মোৰ YouTube চেনেল টুলৈ ভাবিলো বহুনৰ মূৰত বুলিয়ে নহয় আৰু বেছি দিন হয় না ভিডিও দিছিলো বাৰু কলা থাকি খুব বৰ হৈ গৈছো ভিডিও তাকে বনাও আপোনালোকে যোন কলে মোৰ ভিডিও চাই ভাল পায় তেখেতলোকে অকন ভাল পাব আৰু মোৰ টাইমটো পাছ হৈ যাব ডিউটি সিটি যাব পৰা নাই কাৰণে একেবাৰে ৰুমত অকলহৰীয়া হৈ গৈছো একদম বেয়া টাইম চলি আছে তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো আৰু আজি তেনেকুৱা বিশেষ নাই মন দিনটোত কি কৰিম কি কৰিলো আৰু অকমানটো দেখিলে সোনকালে হৈ উঠি কাম বনবোৰ কৰিলো এতিয়া বাজিছে 8:05 গৈছে একেছুতে চাহকন খাই লওঁ চাহ খাই কৰি গা পা ধুই লগ পাই আছো ভিডিওটো আৰম্ভ কৰো গা পা ধুই আজৰি হলো ভাত কেইটামান খাই ললো এতিয়া ৰাস্তালৈ অকনমান ওলাই আহিছো দাদা এজনক মাছ আনিবলৈ দিছিলো আহিয়ে পোৱাহি নাই ৰখি মাছ বনাও আহক মই হালধি পাতৰ লগত মাছ পাতত দিম আজি হালধি পাত লৈছো 3খন তাৰে 2খন সৰু সৰু এখন ডাঙৰখন আধা কাটি লৈছো তাৰ পিছত লৈছো চন্দা মাছ 4 পিস লৈছো সৰু সৰু ইয়াত দিছো হাত ধৰি নিমখ আৰু পিয়াজ দিছো তাৰ পিছত দিছো মই নৰসিংহ পাত কেখিলামান তাৰ পিছত দিম মই নেমু আগ দুটামান কাজি নেমুৰ আগ দুটামান দিম তাৰ পিছত দিম সৰু চামুচে এচামুচ জালুকৰ গুৰি সোৱাদ অনুসৰি নিমখটো কলোৱে বাৰু বাকি মিঠাতেল অকনমান লাগিব তাৰ পিছত কেঁচা জলকীয়া দুটা লাগিব আৰু আপোনালোকে দিয়ে যদি এই নেমুৰ পাতৰ হলনি কাজি নেমু দিব পাৰে তাৰ পিছত দিব লাগিব আদা নহৰু পেষ্ট অকনমান আৰু দুটা জলকীয়া হেয়াও কলোৱে আৰু লাগিব আপোনাক নহৰু গোটা নহৰু কেইফুটামান ললে হ'ব তাৰ পিছত গুটেখিনি ভালদৰে মিক্স কৰিব লাগিব ভালদৰে মই মিক্স কৰা হৈ গল ইয়া দেখিলে নে কেনেকুৱা ধুনিয়া লাগিছে জলকীয়াটো আপোনালোকে নিজৰ ইচ্ছামতে ল'ব কিমানটো জ্বলা খাব বিচাৰে তাৰ পিছত পিয়াজটো একেবাৰে অকনমান সৰু সৰুকে কাটি দিছো মই জালুকটো ঘৰতে খুন্দি লোৱা বাকি এৰা নেমু পাত নৰসিংহ আৰু এতিয়া ধুনিয়াকৈ পেক কৰিব লাগিব এইফালে এখন পাত মই টানি আনিলো দেখিছেনে আপোনালোকে চাই গলে গম পাই যাব কেনেকে কৰিছো হৈ গল মাছ বান্ধি আৰু হালধি পাতৰে ৰছী দুডাল উলিয়াই ললো ধুনিয়াকৈ বান্ধি দিলো দেখিছেনে গেছৰ ওপৰত এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো ৰাখিব তাৰ পিছত এনেদৰে হাৱাটো ওলাব নোৱাৰাকে ঢাকি দিছো আৰু 35 মিনিট 30 মিনিট মান বনালে হ'ব লুটিয়াই থাকিব মাজে মাজে নহলে এটা সাইডতে দি থাকিলে জ্বলি যাব পাতগিখিলা তাৰ পিছত ইয়া খুলি দেখাই দিছো আপোনালোকৰ সন্মুখতে ঠাণ্ডা হলত খুলিব ইয়া মাছ ৰেডি গোন্ধটো ইমানে ধুনিয়া আহিছে যদি আপোনালোকে গোন্ধও পঠিয়াব পাৰিলেহেন তেতিয়াও বহুত ভাল আছিল গোন্ধটো পঠিয়াই দিলেহেন দেখিছেনে আৰু আপোনালোকে খোৱাৰ সময়ত নেমু পাতগিখিলা অতৰাই ললেও ল'ব পাৰে অকনমান তিতিকি ভাব এটা হয় নেমু পাতগিখিলাৰ পৰা কিন্তু নতৰালেও একো কথা নাই মই তেনেকেই খাওঁ ইয়াত দেখিলেনে নৰসিংহ পাতটো ধুনিয়াকৈ হৈছিলে জলকীয়া গিটাও ভালদৰে সিজি গল এতিয়া খাবহে লাগে আৰু বিৰাট আমনি লাগিছে দেই কলৈ যাম বাৰু অথনি মাছ আনিছিলো যে মাছ বনালো ভাত খালো খাই কৰি অকনমান শুই দিলো এতিয়া আবেলি 3টা বাজিছে আৰু গোলাঘাটৰ বতৰ 5 মিনিট বৰষুণ 5 মিনিট ৰ'দ অথনি ইমান ডাঙৰ ৰ'দ দিলে আৰু এতিয়া বৰষুণৰ বতৰ কিনকিনিয়া বহি আছো বৰিং লাইফ আপোনালোকৰ কাৰণে এটা ধুনীয়া মাছৰ ৰেচিপি লৈ আহিছো মানে দিম ভিডিওটো পাছত এড কৰি দিম মই যদি ভাল লাগে মোৰ ভিডিওটো প্লিজ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিও আপোনালোকে পাই থাকে আৰু ইমানতে আহিছো আৰু বাই বাই